এখন প্ৰকাণ্ড টেৱা আৰু এটা প্ৰকাণ্ড কেৰাহী এয়া দেখিছে দপ দপকৈ জুই জ্বলি আছে আৰু ইয়া অন্নমুঠি গ্ৰহণ কৰি আছে ভকতসৱে। আজি সেই বিশেষ অন্নমুঠিৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এয়া দেখিছে গোপিনী গাঁৱৰ ৰাইজসকলে এয়া খুব সুন্দৰকৈ তেওঁলোকে পাচলি কাটিছে। এয়া বিলাহী টপ লগতে আলু কাটি আছে আৰু এইফালে এয়া দেখিছে মই আহিলোঁ ভকতসৱৰ ওচৰলৈ। ইয়াত তেওঁলোকে বনাই আছে ভাত দাইল আৰু চব্জি। সকলোৱে সহযোগ কৰিছে। আজি ভাগৱতৰ শেষ দিন সামৰণি আৰু ইয়াত দেখিছে পানী উতলি আছে। আজি অন্নমুঠিত কেনেকুৱা কি বস্তু ইয়াত খাবলৈ দিয়া হয় আজি আপোনাসৱক দেখুৱাম। আপোনালোকে নিশ্চয় দেখিছে ভাগৱতত ইয়াত কোনো ধৰণৰ মাছ মাংস প্ৰয়োগ কৰা নহয় আৰু ইয়াত সকলোখিনি কাম শেষ কৰি ভকতসৱে আহিলে তেওঁলোকে অন্নমুঠি গ্ৰহণ কৰিবলৈ। যিহেতু তিনিদিনীয়াকৈ আমাৰ কাৰ্যসূচী চলিছিল, ভাগৱত পাঠ কৰিছিল তিনিদিনীয়াকৈ আৰু আজি সামৰণি দিনটোত খুব সুন্দৰভাৱে অন্নমুঠি গ্ৰহণ কৰিছে আৰু ইয়াত ৰাইজ সকলোৱে সহযোগ কৰিছে। আপোনালোকক দেখুৱাইছোঁ, মন কৰিব। ইয়াত কোনো ধৰণৰ ইয়াত মাছ মাংস নিদিয়ে, কেৱল নিৰামিষ আৰু নিৰামিষ ভাত দাইল আৰু ভাজি লগতে নিমখ জলকীয়া আৰু ইয়াত সকলোৱে সহযোগ কৰিছে। মই পুনৰ পৰা কৈছোঁ, এয়া হৈছে নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ গড়মূৰ গাঁও, অৰ্থাৎ আমাৰ গাঁৱত আজি ভাগৱতৰ সামৰণি অন্ত পৰিল। আপোনালোকে নিশ্চয় দেখিছে খুব সুন্দৰভাৱে অন্নমুঠি গ্ৰহণ কৰিছে। বহুত দূৰ দূৰণিৰ পৰা আহিছে আৰু কণ কণ ভাইটি ভণ্টিহঁতো বহুত ফূৰ্তিৰে তেওঁলোকে পানী ভগাইছে। দেখিছে তেওঁলোকৰ উৎসাহটো বৰ সঁচাই আচৰিত আৰু ইয়াত দেখিছে তেওঁলোকে পানী ভগাবলৈ নাপায়, একদম হেতা পৰা লাগিছে, মানে তেওঁলোকৰো কিমান ফূৰ্তি লাগিছে। আৰু ইয়াত জলকীয়া ভগাইছে, কিছুলোকে পানী ভগাইছে ভাইটি ভণ্টিহঁতে আৰু ইয়া ভাজি ভগাই আছে। দেখিছে খুব সুন্দৰভাৱে তেওঁলোকে অন্নমুঠি গ্ৰহণ কৰিছে আৰু ইফালে ভাগৱত পাঠ ইতিমধ্যে সমাপ্ত হ'ল আৰু ইয়াৰ প্ৰায় ভাতমুঠি বা এই অন্নমুঠি গ্ৰহণ কৰোঁতে প্ৰায় 3:30মান বাজিল। যিহেতু সামৰণি দিনটোত অলপ পলম হয়, কিছু কাৰ্যসূচী থাকে আৰু সকলোৱে অন্নমুঠি গ্ৰহণ কৰিছে। খুব ভালেই পাইছে খাই, যিহেতু নিৰামিষ এই বিশেষ অন্নমুঠি খাবলৈকে বহুতে অপেক্ষাৰে বাট চাই থাকে। সঁচাই এই অন্নমুঠি বহুত বিশেষ আৰু সকলোৱে ভাত দাইল ভাজি খুব সুন্দৰভাৱে লৈছে, খুজিছে, খাইছে আৰু এয়া মই ভিডিঅ' কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। যিহেতু আমাৰ গাঁৱৰ আজি সামৰণি অৰ্থাৎ ভাগৱতৰ শেষ দিন অন্ত পৰিল। জয় গুৰু শংকৰ, ভাগৱত সামৰণি।